নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল GkTv Assam। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচৰা টপিকটো হৈছে বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলাসকল। আজি ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাওক। যদিহে আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ চেনেলত দিয়া ভিডিঅ'সমূহৰ বিষয়ে ন'টিফাই হৈ থাকে। বন্ধু বান্ধৱীসকল, APSC, SSC, বেংকিং, pnrd, টেট, আসাম পুলিচ, APDCলৈকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বিভিন্ন দিশত প্ৰথম অসমীয়া মহিলা বা ব্যক্তি কোন এই সম্পৰ্কে প্ৰশ্ন অহা পৰিলক্ষিত হয়। সেয়েহে চাওঁচোন আহক, বিভিন্ন দিশত প্ৰথম অসমীয়া মহিলা কোনসকল আছিল। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। সাহিত্য আৰু শিক্ষাৰ বাবে 1957 চনত তেখেতে এই বঁটা লাভ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। যোৰহাট অধিৱেশনত 1954 চনত তেখেতে সভাপতিত্ব কৰিছিল। প্ৰথম অসমীয়া গ্ৰেজুৱেট মহিলা হৈছে সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা। প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী হৈছে ৰেণুকা দেৱী বৰকটকী। 1977 চনৰ পৰা 1979 চনলৈকে শিক্ষা আৰু সমাজ কল্যাণ বিভাগত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী হৈছে সৈয়দা আনোৱাৰ তাইমুৰ। 1980 চনৰ 6 ডিচেম্বৰত তেখেতে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছিল। প্ৰথম অসমীয়া IAS মহিলা হৈছে পাৰুল দাস। তেখেতে 1974 চনত IAS পদত অলংকৃত হৈছিল। প্ৰথম অসমীয়া ACS মহিলা হৈছে সুচিব্ৰতা ৰায়। 1954 চনত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া মহিলা প্ৰফেচৰ হৈছে লীলা দেৱী। মহাবিদ্যালয়ৰ প্ৰথম মহিলা অধ্যক্ষা ৰাজবালা দাস। বিলেটত চিকিৎসা শিক্ষা লাভ কৰা প্ৰথম অসমীয়া মহিলা ডাক্তৰ নিৰ্মৰ প্ৰভা চলিহা। ফ্ৰান্সত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা ডক্তৰ কমলা ৰায়। লণ্ডনত PhD ডিগ্ৰী কৰা প্ৰথম অসমীয়া মহিলা ডক্তৰ তিলোত্তমা গগৈ। প্ৰথম অসমীয়া গ্ৰন্থকাৰ বা লেখিকা পদ্মাৱতী দেৱফুকননী। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। 1968 চনত অলকানন্দাৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কথা পুৰস্কাৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে মামণি ৰয়ছম গোস্বামী। 1993 চনত তেখেতে এই বঁটা লাভ কৰিছিল। আগলৈ আৰু আছে এই বিষয়ে। আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টোৰ দ্বিতীয় অংশ আহি আছে, তেতিয়ালৈকে কিপ লাৰ্ণিং এণ্ড কিপ শ্বেয়াৰিং। জয় আই অসম।